ক'বলৈ বিচাৰিছোঁ খালি মই এটা কথা জানিবলৈ বিচাৰিছোঁ আৰু 4 ঘণ্টা সময় আছে এই গোটেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো শেষ হ'ব সকলোৰে চকুত কেৱল কান্দিছে আৰু মই এটা কথা এইখিনিতে জনাবলৈও বিচাৰিছোঁ দৰ্শকসকলক যে ভাৰতবৰ্ষৰ বিভিন্ন ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই দৃশ্যসমূহ সম্প্ৰচাৰ হৈ আছে ভাৰতৰ মানুহ হতবাক হৈ গৈছে দেখি যে এগৰাকী গায়কৰ বাবে মানুহে এনেকৈ ভিৰ কৰিব পাৰেনে মানুহে এনেকৈ হিয়া ধাগুৰি কান্দিব পাৰেনে কিন্তু তেওঁলোকে হয়তো উপলব্ধিয়ে কৰিব পৰা নাই যে জুবিন গাৰ্গ আচলতে হয় কি জুবিন গাৰ্গ আচলতে হয় কোন কিয় লাখ লাখ মানুহৰ আজি চকুৰ পানী ওলাইছে পুৰুষ মহিলা শিশু কিশোৰ সকলোৰে চকু আজি খেমেকি উঠিছে তেওঁলোক আচৰিত হৈছে তেওঁলোক হতবাক হৈছে এই বাতৰি কৰি যে এয়া কি কিয় এজন কেৱল গায়কৰ বাবে এই ভিৰ কিন্তু এজন জুবিন গাৰ্গ যে এজন কেৱল গায়ক নহয় হিয়া বহু কথাই প্ৰমাণ কৰে এই কথাবিলাকেই প্ৰমাণ কৰে আৰু এই উপলব্ধি হয়তো তেওঁলোকে কেতিয়াও কৰিব নোৱাৰিব যে জুবিন গাৰ্গ অসম আৰু অসমীয়াৰ বাবে কি আছিল ইয়াত কোনো ধৰণৰ ৰহন কোনো ধৰণৰ মানে হয়তো অত্যুক্তিৰ প্ৰয়োজন নাই জুবিন গাৰ্গ কি আছিল প্ৰত্যেকগৰাকী অসমীয়াৰ বাবে হিয়া সকলোৱে জানে প্ৰত্যেকগৰাকী অসমীয়াই জানে মই ভাস্কৰক এই মুহূৰ্তত ধন্যবাদ জনাব লাগিব ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ এটা ইচ্ছা আছিলে যে যিসকল স্বেচ্ছাসেৱক আছে তেওঁলোকে কিবা এটা ক'ব নেকি কোনোবাই কাৰণ তেওঁলোকে এতিয়া দায়িত্বত আছে গতিকে মই আৰু এটা এইখিনিতে বিৰতিৰ সময় হৈছে এটা বিৰতি ল'ম তাৰপিছত আন এগৰাকী মোৰ সতীৰ্থ গুঞ্জন আছে